হৰ হৰ মহাদেৱ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই আৰু এয়া মই ৰেডি হৈ আছোঁ এটা বিশেষ ঠাইত যাবলৈ। থাম্বনেইলখন চাইতো আইডিয়া হৈয়ে গৈছে নিশ্চয় সকলোৰে। হয়, মই যাব ওলাইছোঁ বলবম। পবিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো বলবম। মই আৰু মোৰ ফ্ৰেণ্ডে প্ৰতি বছৰে যাওঁ বশিষ্ঠত গা ধুব। এইবাৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ক'তো নামঘৰ মন্দিৰ যোৱা হোৱা নাছিল। ফাইনেলি আজি চব আওকাণ কৰি অকণমান নিজৰ মনৰ শান্তিৰ কাৰণে আহিলোঁ। কাৰণ ইয়াত আহিলে মনৰ সকলোবোৰ দুখ ভাগৰ যেন পাহৰি যাওঁ তেনেকুৱা লাগে। এনিৱেজ, এয়া আমি আহিছোঁ আমাৰ ৰুমৰ ওচৰতে থকা বেলতলাৰ বশিষ্ঠ আশ্ৰম দেৱালয়লৈ বুলি। বশিষ্ঠ আশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূব সন্ধ্যাস্থল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তি মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। গংগা নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। আনহাতে কালিকা পুৰাণৰ মতে ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয় আৰু নিৰুপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেওঁৰ উপদেশ অনুসৰি সন্ধ্যাস্থল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ লয়। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যা, ললিতা আৰু কান্তা এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে। ত্ৰিধাৰাৰ সমাগম স্থলতে গা ধুই পানী খাই মুনিয়ে পূৰ্বৰ ৰূপ ঘূৰাই পায় বুলি মানুহৰ মুখে মুখে প্ৰচলিত। তেওঁৰ নামৰ পৰাই এই আশ্ৰম বশিষ্ঠ আশ্ৰম হয় বুলি প্ৰবাদ আছে। আমি আধালৈকে স্কুটিৰে গ'লোঁ আৰু আধা খোজকাঢ়ি গ'লোঁ কাৰণ তাত হাজাৰ হাজাৰ শিৱ ভক্তৰ আগমন হৈছিল। তাৰ বাবে এটা পইণ্টত পুলিচে স্কুটি, গাড়ী এইবোৰ বন্ধ কৰি দিছিল। সেয়েহে আমি আধাৰ পৰা খোজকাঢ়ি গ'লোঁ আৰু সঁচা কথা ক'ব গ'লে খোজকাঢ়ি যোৱাৰ মজাই বেলেগ। ৰাস্তাত গৈ থাকোঁতে আমি পালোঁ গ্ৰীণ খাৰু, যিটো শাওণ মাহত আমি লেডিজবোৰে পিন্ধিব লাগে বুলি কয়। তেনেহ'লে আমিনো কিয় পিছ পৰি ৰওঁ, আমিও কিনি পিন্ধি ল'লোঁ। দিয়া মানুহ নাই যিহেতু নিজেই ল'লোঁ আৰু। তাৰ পৰা আকৌ পুনৰ আমি বাট ল'লোঁ আমাৰ গন্তব্যস্থানলৈ। ৰাস্তাত মাত্ৰ এটাই চিঞৰ, বল বম বল বম। আমিও খুব চিঞৰিলোঁ। তাত গৈ পাই আমি কপালত ফুট ল'লোঁ। তেতিয়াহে লাগিব ন বলবম আহিছোঁ যেন। তাৰপিছত আমি তাত ধূপ লগালোঁ আৰু ফুল অৰ্চনা কৰিলোঁ। চবফালে কেৱল ভগৱান শিৱৰে নাম। সঁচাকৈ এটা বহুত ভাল লগা পৰিৱেশ আছিল। আনফালে মই আৰু মোৰ লগৰজনীৰ হাতত মেহেন্দি লগাই গ্ৰীণ খাৰু পিন্ধি অলপমান ফূৰ্তিত পাগলেই হৈ গ'লোঁ। চবতে কেৱল হাতকেইখনে দেখাইছোঁ, আপোনালোকে বেয়াকৈ নক'ব আৰু। আমি চবফালে চাই আছিলোঁ কোনফালে নামি যাওঁ পানীলৈ। লাষ্টত প্ৰতিবাৰে যিফালে যাওঁ তাতে নামি গ'লোঁ লাহেকৈ। শিলবোৰ বহুত পিছল, সেয়ে অলপ ভয় ভয় কৰি যাব লগা হৈছিল। কিন্তু মোৰ লগৰজনী, তাইতো ভয়ত নামিবই খোজা নাছিল। মই বোলো নহ'ব, আহিবই লাগিব আৰু মই আছোঁ নহয়, টেনশ্যন কিয় লৈছ, তেনেকৈ কৈ তাইক লৈ আহিলোঁ পানীত। অলপ টাইম দুয়োজনীয়ে খেলিলোঁ, ধেমালি কৰিলোঁ, গা ধুলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ তাত অচিনাকি চিনাকি বুলি কোনো কথা নাই, সকলোৱে চবৰে লগতে ধেমালি কৰে, ইমান যে ভাল লাগে। আমি যিহেতু পানীত আছিলোঁ, গতিকে আমাৰ লগত যোৱা ভাইটি এটাকে অলপমান ভিডিঅ' কৰিব দিলোঁ। সি যিহে ওপৰৰ পৰা কৰিলে আপোনালোকেতো দেখিছেই আৰু। তেনেদৰে আমি আধা ঘণ্টামান পানীত থাকিলোঁ। তাৰপিছত লগৰজনীয়ে মোক হাতত ধৰি টানি টানি লৈ আহিল, ক'লে ব'ল নহ'লে দেৰি হ'ব। যিহেতু অলৰেডি 9:30 হৈছিলে, আমি 10টাত আহি পাব লাগে, সেইবাবে আমিও আৰু বেছি টাইম নকৰি ঘৰমুৱা হ'লোঁ। ৰাস্তাত আহোঁতে মানুহবোৰে ইমান ধুনীয়াকৈ আপ্যায়ন কৰি আছিল ভক্তসকলৰ বাবে। জোৰ কৰি জুচ, পানী বটল এইবোৰ দি আছিল। মোৰ লগত পানী বটল আছিলেই, তথাপিও জোৰ কৰি আৰু দিছিল। আনফালে এটা জেগাত ৰৈ খিচিৰি খালোঁ, পায়স খালোঁ। এনেদৰে খোৱা বোৱা কৰি আহি ৰুম পালোঁ। সঁচাকৈ এইবোৰ এটা এটা ধুনীয়া মমেণ্ট লাইফৰ, যিবোৰ স্মৃতি হিচাপে জীপাল কৰি ৰখাটো খুবেই দৰকাৰী। কাৰণ যদিহে ভগৱানে ভালে ৰাখে, আজিৰ পৰা 10 বছৰ বা 20 বছৰ পিছত দেখিলে মনটো কিমান যে ভাল লাগিব। আৰু লগতে মোৰ ইউটিউব চেনেলতো দি ৰাখিছোঁ মোৰ ৱেল উইচাৰসকলে চাই ভাল পাব বুলি। হৰ হৰ মহাদেৱ।